ললো আৰু এই মেখেলা চাদৰ হুপাও পিন্ধি থাকিবলৈ গৰমত নাই সিহঁততো নাই হাফ পেণ্ট এটা পিন্ধিলে চুটি নহলে গামোচা এখন চুটিকে পিন্ধি ললে তলফালে ওলাওক নোলাওক যেনেকে তেনেকে পিন্ধি ললেও আপত্তি নাই কিন্তু মই যদি মেখেলাখন অকমান গৰম উঠিছে বুলি ওপৰলে উঠাইও লওঁ উজাই লওঁ তাতে চকু মানুহৰ যে মাইকীজনী ভালকে থাকিবও নাজানে তাৰমানে আমাৰ গৰম চাম নুঠে আমাৰ গৰম চাম উঠিব নালাগে গৰম অকল মতা মানুহৰে আছে নহয় জানো হয় 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 কিয় নহয় এইবোৰে জানেনে আমাৰ জীৱন কি লিখি পঠিয়ালে বিধাতাই নাই নাই আমাৰ মাইকী মানুহৰ জীৱনৰ সুখ লিখিব সেইকণ সুখ আৰু ক'ত পাব ৰাচনী শুনিছেনে আজি মানে আমাৰ এই ল'ৰাটোৰ লগত নহয় মই বেংকলৈ বুলি ওলাই গৈছিলোঁ তাৰপিছত আৰু বেংকত কাম চাম কৰি মেলি ওলাই আহোচোন তাৰপিছত মই আহোচোন ল'ৰাটোৰ লগত বাইকত উঠিলোঁ উঠাৰ লগে লগে আই দেহি মোৰ টিকাটো যিটোহে পূৰণ দিলে নহয় একেবাৰে দাং খাই গ'লোগে নহয় আই চিঞৰিছোঁ জানেনে তাৰপিছত ল'ৰাটোৱে কৈছে মানুহ কি হ'ল মই কৈছোঁ আৰে দেখা নাই ইমান গৰম তই ইমান ৰ'দত কেলে বাইকখন লগালি এতিয়া কিমান দিগদাৰ হৈছে মই নহয় টিকাটো সি কৈছে কিমাননো পৰিছে অকণমানহে পৰিছে এই ল'ৰা মানুহ ডাফ পেণ্ট পিন্ধি থাকে জিন্সৰ পেণ্ট পিন্ধি থাকে গমেই নাপায় আমি বহাৰ লগে লগে দেহি মোৰ কুমলীয়া টিকাটো চেলাই গ'লগে নহয় তাৰপিছত বহাইছোঁ আৰু এখন টিকা দাঙি দাঙি ঘৰ পালোহি জানেনে উঠাই দেহি সেই কথাষাৰলৈ মনত পৰি গ'ল জানেনে দাচনীয়ে নক'ব আৰু এটা বোলে শুনিবলৈ পাইছিলোঁ আমি আগতে যে এবাৰ বোলে এৰোপ্লেনে হেনো ৰকেটক সুধিলে যে মই বোলে যে ইমান লাহে লাহে যাওঁ তোতকৈ মই ইমান ডাঙৰ কিন্তু তই মোতকৈ ইমান সৰু যদিও কেলে ইমান স্পীডত যাব পাৰ এনেকৈ বুলি সুধিলে জানেনে তাৰপিছত ৰকেটে এৰোপ্লেনক কি ক'লে জানেনে সি বেচেৰাই সি ক'লে পকৰত জুই লাগিলেহে গম পাবি মানে ৰকেটৰ পকৰত যেতিয়া জুই লাগে পুপুৰাই একেবাৰে যিটো গতিত যায় সেই মোৰ আজি একদম এনেকুৱাই হৈছিলে জানেনে মই অলপ কষ্ট পালোঁ নে আহোঁতে কেতিয়ানো একদম জল্দি পুৰি ঘৰ পাইছোহি নহয় চেলাই গ'লগে নহয় দাচনী হয় নেকি তাকেহে বুজিছেনে গৰমটো বৰ পৰিছে নহয় এতিয়া লাহে লাহে আৰু গৰমটো বাঢ়িহে যাব চাগে দেই মই আকৌ এখেতৰ লগত যদি কেনেবাকৈ বাইকত যাবলগীয়া হয় ক'ৰবালৈ মই সদায় তেখেতক এইটো কথা মনত পেলায়ে দিওঁ চাহতে থ'ব যে যিমান পাৰিলেও আহি যে বহিব নোৱাৰি আৰু তেওঁলোকে যে মতা মানুহবিলাকে কেনেকেনো বহে নাজানো আৰু আমি কিন্তু বহিব নোৱাৰোঁ মোৰো হৈছে অৱশ্যে সেইটো অভিজ্ঞতা নোহোৱা নহয় কিনো কৰিব দাচনী মানে আমাৰ মাইকী মানুহৰ জীৱনত সুখেই নিলিখিলে জানেনে বেংকৰ পৰা আহি পালোহি আকৌ ৰৈ আছে নহয় মানুহমুখা ভাত খাবলৈ বুলি আহিব বোৱাৰী আহিব মাক আহিব ঘৈণী ভাত বনাই খুৱাব আৰু তই আহি পিনে চিধা আৰু টিকাটো পূৰা ক'ত পাহৰিলোঁ আৰু সেইবোৰ কথা আৰু তাৰপিছত লাগি গ'লোঁ নিজৰ কামত ভাত পানী বনাই মেলি খোৱাবা আৰু খুৱাই সিহঁতক আলপৈচান ধৰি আজৰি কৰিব মানে আৰু বেলিটো পৰিয়ে যায় আৰু মানে নক'ব আৰু গেছৰ ওচৰত যিহে ভমককৈ ধৰে মুখকেইখন গাটো একদম কোনো এটা জেগা নাথাকে য'ৰ পৰা ঘাম বৈ নাহে মানুহজনী জুপুৰি হৈ পিনে কাম কৰি থাকোঁ কোনো এটা মানুহে সহায় কৰি নিদিয়েহি নাহেও ওচৰতে মানুহজনী ইমান কষ্ট পাইছে মাকজনী ইমান কষ্ট পাইছে নাই কোনো খবৰ ল'বলৈ নাই খাই বৈ মেলি ডকাকেইটা মাৰিব উগাৰকেইটা মাৰিব ফেনৰ তলত চৰাই একদম পেটটো উলিয়াই একদম ঢোলটো নিচিনা দুইটা বাপেক পুতেক একদম বহি পিনে একদম ফেনৰ বতাহ লৈ থাকিব আৰু মই চুচৰি বাগৰি খোৱা বোৱা আজৰি মেলি লওঁ মানে গধূলিয়ে হয়গে আৰু আমাৰ আকৌ গধূলি আকৌ ভাত যোগাৰ কৰিবলৈ হয় খোৱা যোগাৰ কৰিবলৈ হয় নাই শান্তি নাই কি কৰিব মাইকী মানুহ যি জন্ম ললো আৰু এই মেখেলা চাদৰ হুপাও পিন্ধি থাকিবলৈ গৰমত নাই সিহঁততো নাই হাফ পেণ্ট এটা পিন্ধিলে চুটি নহলে গামোচা এখন চুটিকে পিন্ধি ললে তলফালে ওলাওক নোলাওক যেনেকে তেনেকে পিন্ধি ললেও আপত্তি নাই কিন্তু মই যদি মেখেলাখন অকমান গৰম উঠিছে বুলি ওপৰলে উঠাইও লওঁ উজাই লওঁ তাতে চকু মানুহৰ যে মাইকীজনী ভালকে থাকিবও নাজানে তাৰমানে আমাৰ গৰম চাম নুঠে আমাৰ গৰম চাম উঠিব নালাগে গৰম অকল মতা মানুহৰে আছে নহয় জানো হয় 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 কিয় নহয় এইবোৰে জানেনে আমাৰ জীৱন কি লিখি পঠিয়ালে বিধাতাই নাই নাই আমাৰ মাইকী মানুহৰ জীৱনৰ সুখ লিখিব সেইকণ সুখ আৰু ক'ত পাব আমাৰ জীৱন এনেকেই গৈ থাকিব আৰু কেনেবাকৈ যদি আৰাম কৰিবলৈ ফেনৰ তলত যদি আহে তেতিয়া আৰু কি হয় জানেনে একদম চিধা কেৰেং কাৰেণ্টটো সেইটো সময়তে আপোনাৰ গুচি যাব কাৰেণ্টটো যাব যেতিয়ালৈকে আপুনি উঠি নাযায় সিও নাহে ক'ব পুৰা যেতিয়া আপুনি কিন্তু বেলেগ এটা কাম আছে বা কিবা এটা কাম ঘপককৈ ওলাব তেতিয়া যদি কৰিবলৈ উঠি যায় তেতিয়া কাৰেণ্টটো আহিব একদম মানে এনেকুৱা আমাক মানে বুজিহে পাই চাগে তই বহিব নালাগে যা কাম কৰগে এনেকুৱা নিচিনা কামটো জানেনে এই কাৰেণ্টটো নহয় ইমান যিমানে গৰমবোৰ বেছি হয় সিমানে কাৰেণ্টটো কাটি থৈ দিয়ে কি হয় ইমান কাৰেণ্টৰ সঞ্চয় কৰেও কিন্তু যোনটো সময়ত আকৌ ঠাণ্ডা দিন পৰিব সেইটো সময়ত আকৌ তেতিয়াই কাৰেণ্ট থাকিব আপুনি যেতিয়াই পাব কিন্তু গৰমৰ কেইদিন কাৰেণ্টটো চবৰে কাটি থৈ দিব মানে মানুহ তাৰমানে গৰমত সিজি মৰি থাক বইল হৈ যা মানে এনেকুৱা নিচিনা কি কৰিব আৰু
সেয়াই আৰু সেই মনত আছে আগতে যে আমি যে বাছত উঠি উঠি যে ফুৰিবলৈ যাওঁ যে গৰমৰ কেইদিন যে ইমান লেপেকা লগা গৰমত পাঞ্জপাতি বাছত মানুহবোৰ লৈ যায় তাতে যদি আৰু এনেই অশান্তি লাগে তাতে যদি কোনোবাই যদি নৱৰত্ন তেল লগাই পিনে বা ৰজনীগন্ধা তেল লগাই সেই বাছত উঠিবলৈ হয় আয়ো দেহি কতে মানে মুখখন উলিয়াই ঢাকুৱে নে কিয়ে কওঁ লাগি যায়গে এতিয়াই বমিটো উজাৰি আহে নহয় মানুহবোৰে যে আচৰিত আৰু লগাই পিনে যে উঠে আৰু এই তেল সোপা চিটচিটিয়াকে লগাই লয় আৰু মই যে একেবাৰে সহ্য কৰিব নোৱাৰো জানেনে এই গোন্ধটো বিশেষকৈ গৰমতনো তেল লগাই নি বাৰু ইমান বেয়াকে নহয় ভাল মনত আছে আৰু সেইকেইটা দিন আগতে ঐ মানে কলেজলৈ বুলি যাওঁ নহয় বাছত বৰ দিগদাৰ হৈছিলে দেই সেইটো সময়ত সেইটোৱে আৰু সেই ঘামৰ গোন্ধবোৰ টেঙা টেঙা গোন্ধ সেইখিনিতো আছেই আৰু সেইখিনিয়েতো অলপ বমি ওলাই নে উগাই একদম আৰু তাতে বমি কৰি দিব লাগে কোনোবাই ভক ভক কৰি খতমে আৰু তাতে আৰু বাছত যোৱা দিনবোৰো বৰ মনত পৰে দেই এতিয়াও মানে পাহৰিলো বুলি ক'লেও বেয়া নহয় পিছে এতিয়া সেইটো গোন্ধ আকৌ আমাৰ ঘৰতে পাওঁ নহয় মোৰ সৰু ল'ৰাটো জানেনে গা ধুবলৈ ইমানেই টান পায় মানে তাৰ লগত গৰমৰ ঠাণ্ডাৰ লগত কোনো কথা ঠাণ্ডাতো ক'বই নালাগে সিটো ঠাণ্ডাত মানে এসপ্তাহলৈকে গা নোধোৱাকৈ থাকিলেও তাৰ একো কৰিবলৈ নাই চিঞৰি তেটো ফালি মোৰহে ডিঙি বিষায় কিন্তু সি গা ধোৱাৰ নামকে নলয় কিন্তু এই ৰাম গৰম দিনত একদম মৰি যাব আপুনি তাৰ গাটো যিটো গোন্ধ মাৰে নহয় টেঙা টেঙা এই আগৰ সেই বাছত উঠা দিনকেইটালৈ মনত পৰি যায়নে আৰু তাতে ওপৰত যেতিয়া ওলাই যাব সি সেই গেলা কিনো মাৰে ঐ পাৰফিউমে মাৰে নে কিয়ে মাৰে ফচাই একদম ধোঁৱা উলিয়াই মাৰে নহয় গোটেই মানে ঘৰটো মলমলাই থাকে জানেনে গোটেই দিনটোলৈকে মানে তাৰ ওচৰলৈ যাবই নোৱাৰি তাৰ মানে পাৰফিউমৰ গোন্ধ মানে মলমলাই থাকে মাথাটোহে ঘূৰাই জানেনে এইবোৰ গোন্ধ চোন্ধ ল'ৰাবিলাকে কিনো ঘঁহে ঐ আগৰ গাঁৱৰ দিনবোৰলৈকে মনত পৰি যায় ঐ ৰৈ মনত পৰে ইমান বেয়া লাগে জানেনে এই যে আম পাৰি খাইছিলোঁ গছৰ পৰা পকা অলপ মিঠা হয়নে এই সময়ত আমবোৰ খাবলৈ কঁঠাল খাইছিলোঁ ঐ মনত যে আছে ঘৰলৈ যে কিমান মানে কঁঠাল গুটি বান্ধি আনো নহয় এতিয়া বোলে শুনিছোঁ কঁঠাল গুটি যিহে দাম বোলে বাহিৰত বোলে অধিক কঁঠালৰ ব্যৱসায় কৰা হেঁতেনে বৰ ভাল হ'লহেঁতেন দেই বৰ ভাল হ'লহেঁতেন এতিয়া চাগে বাহিৰত মানে 15 টকা বুলি শুনিছোঁ জানে নাই এটা কঁঠাল গুটি আমি দিনটোত বা কেনেকৈ কিমানবোৰ কঁঠাল গুটি খাওঁ বাৰু ইমান দাম হ'লনে নে মানুহে এইবোৰ এনেই উলিয়াইছে নে সঁচাকৈ ইয়াত কিবা কৰোণাৰ প্ৰতিৰোধক আছে বাৰু ধৰিব পৰা নাই বাৰু তথাপিও আমি খাওঁ যেনিবা দেই আমাৰ দাইলত মানে প্ৰত্যেক সাজতে কঁঠাল গুটি পিটিকা থাকিব মই দাইলত দিওঁৱেই কঁঠাল গুটি জানেনে আমাৰ এও বৰ ভাল পায় নহয় কঁঠাল গুটি খাই মানে বজাৰলৈ গ'লেতো কঁঠাল কিনি আনে গোটাকে আৰু খোলাকে কিনিবলৈ বেয়া লাগে জানেনে নেজানো নহয় এইবোৰ জোঠাই কঁঠাল গুটি বিকে নে কিয়ে বিকে তথাপিও আৰু আমাৰ কিন্তু ঘৰত কঁঠাল গুটি থাকেই আৰু তেখেতে গ'লে কঁঠাল এটা আনিব আৰু মানে হেৰি কৰি বাছি মানে শুকুৱাই মেলি আৰু পকা কঁঠাল প্ৰায় আমাৰ ঘৰত কোনেও খাবই নিবিচাৰে জানেনে কিন্তু আৰু কঁঠাল গুটিখিনি সোৱাদ যিটোহে আৰু কোনেনো এৰিব পাৰে আমাৰ অসমীয়া যেতিয়া কঁঠাল গুটিৰ প্ৰতি প্ৰেমটো আৰু যেনে হ'লেও থাকিবই দিয়কচোন হয় পায় কঁঠাল গুটি সমান সোৱাদ আৰু আপুনি ক'তো বিচাৰি নাপায় আলু পিটিকাটো সিমান আপুনি সোৱাদ বিচাৰি নাপায় জানেনে আৰু তাতে যদি আপুনি মানে বি জলকীয়া তেল অকণমান দি লয় টেঙা অকণমান চেপি লয় আহা কি মজা লাগে মানে আপুনি ভালেই ক'লে দিয়ক আৰু আজি গধূলি সেয়াই কৰিব লাগিব আৰু দাইলখিনি অকণমান ডাঠকৈ বনাম আৰু তাৰপিছত কঁঠাল গুটি পিটিকা দি পিনে খাম আৰু এই জানেনে মাছ মাংসবোৰ এই গৰমত খাই থাকিবলৈ মন নাযায় জানেনে এই মানে বেমাৰহে বাঢ়ে মানুহৰ এনেকৈ বইল সুদা ভাতেৰে খাই পিনে কি তৃপ্তি লাগে কি আমেজ লাগে নহয় হয় নাই শুনিলে মন গৈছে নেকি খাবলৈ বাৰু কঁঠাল গুটি টেঙা চেপি ৰৈ নাথাকিব আৰু বজাৰ কৰকে আৰু কঁঠাল গুটি টেঙা চেপি বিজলকীয়া তেল দি আজি দুপৰীয়া নাইবা ৰাতিৰ সাঁজত খাব আৰু উদৰ পুৰাই আৰু যদি আপোনালোকে আমাৰ কথাবোৰ শুনি অলপ হ'লেও যদি ভাল পাইছে বা নিজৰ লগত যদি ভাবিছে যে আপোনালোকৰ এনেকুৱা ধৰণৰ অভিজ্ঞতা হৈছে তেতিয়াহ'লে আৰু প্লিজ শ্বেয়াৰ কৰি দিব আনকো শুনিবলৈ সুবিধাকণ কৰি দিব আৰু আমাৰ ইউটিউব এটা চেনেল আছে সেইটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব